মই আজি আপোনালোকক প্ৰেছ মিট কৰাৰ যোনটো মোৰ উদ্দেশ্য এই উদ্দেশ্যটোৱে হ'ল যে আমাৰ যেহেতু 1 মে আমি বিশ্ববাসীৰ বুকুত বা ভাৰতৰ বুকুত আমাৰ বড়োফাৰ নামত যি এটা ঐতিহাসিক এটা ৰাস্তা কৈলাশনগৰত ভাৰত চৰকাৰৰ স্বীকৃতি দিলে মই ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক আমি বিটিআৰ বাকী হিচাপে বা মই বাক্সাবাসী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আমাৰ বড়ো জনগোষ্ঠীৰ এইটো এটা চিৰকালীন এটা আত্মাৰ শান্তি পোৱা এটা দিন আমাৰ যোৱাকালি হৈ গ'ল মই হৃদয়ৰ পৰা আমাৰ ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰে লগত মই আমাৰ এই বিটিআৰ চৰকাৰৰ যি এটা নীতি প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰাই শিক্ষাক গুৰুত্ব দি পেলাই কাৰণ বিগত যি 17 বছৰ শাসন আছিলে শিক্ষাটো ভৰিৰ তলত মোহৰাই ৰাখি পেলাই হাগ্ৰামাই যি ধৰণৰ পৰিৱেশ হত্যা হিংসাৰ চলাইছিল শিক্ষা বুলি ক'লে শিক্ষা স্কুলত ছাগলী বান্ধা এটা ভঁৰাল বনাই থৈছিল গুৰু বান্ধা এটা মানে ভঁৰাল বনাই থৈছিল আৰু শিক্ষা লোৱা মানুহক কেনেকৈ কৰি ধ্বংস কৰিব পাৰে শেষ কৰিব পাৰে তাৰ পৰিকল্পনা কৰি তেখেতে 17 বছৰ হিটলাৰী শাসন কৰি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক এটা একেবাৰে নিমমা অৱস্থা শিক্ষা ল'ব পৰা ব্যৱস্থা কৰি নিদিয়াৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই 4 বছৰতে অসমৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ আমাৰ উত্থান হ'ল যোৱা বছৰ চিৰাঙত এইবাৰ বাক্সাত আমি বাক্সাবাসী হিচাপে বহুত গৌৰৱিত হৈছোঁ আজি আমি বাক্সা ডিষ্ট্ৰিক্টে আমাৰ আৰ্ট ষ্ট্ৰীমত আমি ফাৰ্ষ্ট ৰেংকত অসমৰ ভিতৰত যাবলৈ সক্ষম হৈছোঁ এইটো সৰু কথা নহয় এইটো হাৱাত উৰি যোৱা কথা নহয় এই পজিশ্যন আনাৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত তেখেতে মাত্ৰ 4 ঘণ্টা 5 ঘণ্টা ধৰি শুই পেলাই তেখেতে এই ৰিজাল্টটো আনিছে আজি বাক্সাত খালি আৰ্টছত নহয় শিক্ষা যেহেতু খালি আৰ্টছত কিয় তাৰ পৰিণামটো আমি কমাৰ্চতো পাইছোঁ কমাৰ্চত আমি অসমৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্ট আজি 2nd ডিভিজন 2nd ৰেংক আমি সায়েন্সত আজি 3rd ডিভিজন মানে 3rd ৰেংকত আমি বাক্সা আজি পাবলৈ সক্ষম হৈছে এইটো অসমৰ এটা বুৰঞ্জী আমাৰ সেই বাক্সা ডিষ্ট্ৰিক্টৰ হৈ গ'ল একমাত্ৰ মানুহৰ কাৰণে এইটো হ'ল আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 18 ঘণ্টা সাৰ্ভিস যি 20 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত সাৰ্ভিস ইয়াৰ আমি আজি সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ সঁচাকৈ মোৰ হৃদয়টো কান্দি উঠিছে মই এনেকুৱা এটা মোৰ আনন্দ মোৰ গৌৰৱ মই অনুভৱ কৰি আছোঁ যোৱা 2-3 দিন ধৰি যে সঁচাকৈ যে এটা ভাল এটা গাছ ৰুলে গাছত পানী যদি আমি সাৰ যদি আমি ভালকৈ দিওঁ মানুহে যদি সঁচাকৈ চিন্তা কৰে যে নাই বনাব পাৰে আমাৰ অঞ্চলতো হিংসা শেষ কৰি পেলাই সকলোকে সমান অধিকাৰ দি পেলাই আমিও কিবা গঠনমূলক কাম কৰিব পাৰে তাৰ পৰিণামটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে এই কাৰণেই বাক্সাবাসী ৰাইজে আজি এই মানে এই যোনটো সপোন বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ সপোনটো বাস্তৱ কৰিবলৈ সক্ষম হৈছে কোনোৱে ভাবিব নোৱাৰা কথা এই অসমতো বা আমাৰ ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা কাম খুব কমে হৈছে আমি কেইদিনমান আগতে বৰ্মাত আমাৰ যোনটো স্পেচৰ কাৰণে যোনটো লেব স্পেচত যোৱা যোনটো লেব সেই লেবটো তাতে মানে নিৰ্মাণ কৰা হৈ গ'ল তাৰ লেবৰেটৰী সেট কৰা হৈ গ'ল ইয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ আমি একেবাৰে স্পষ্ট যি ধৰণৰে আমি বাক্সাবাসী ৰাইজে আৰ্টছত নাম্বাৰ 1 আমাৰ অসমৰ ভিতৰত কয়দিনমান পিছতে আমাৰ বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এতিয়া স্পেচত গৈ পেলাই তাত স্পেচৰ মানে
সাৰ্ভে স্পেচত গৈ পেলাই তেখেতসকলে এই জ্ঞানটো পাব ৰকেট যোনটো সায়েন্স এই সায়েন্সটো তাতে পাব মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক যে আহি থকাৰ দিনত তেখেতে আৰু এনে ধৰণৰ কামটো কৰি গৈ থাকিব বিটিআৰ চৰকাৰৰ মই এজন কাৰ্যবাহী সদস্য মই তেখেতৰ লগত কাম কৰি আজি এই সময়ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইকাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আহিছোঁ ইয়াৰো বাদে মোৰ কেইটামান কথা আছে এইটোৱে হ'ল যি আমাৰ দাঙাবাজি যি আমাৰ হত্যা হিংসা যি আমাৰ মাজত বড় অবৰ সৃষ্টি হ'ল যি মানে আমাৰ এটা জাতিৰ লগত বিশ্বাস নোহোৱা হ'ল বিশেষ কৰি মাটিক লৈ পেলাই মাটিৰ মানে পাত্তা নিদিয়াটো লৈ পেলাই যি এটা সন্ত্ৰাস হৈ গ'ল অন্য জাতিবিলাকে এই বিটিআৰ অঞ্চলত বাস কৰাটো কমফৰ্ট ফিল কৰা নাছিল তাৰ মেইন কাৰণটো আজি মই আপোনালোকৰ এই কেমেৰাত আপোনালোকক দিবলৈ মই খুজিছোঁ ইয়াত যোৱা 24 তাৰিখৰ যোনটো আমাৰ বাজেট সেশন হৈছিলে বাজেট সেশনত তাত ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তাত যোৱা 17 বছৰত হাগ্ৰামায়ে কিমান লাখ মানুহক মাটিৰ পাত্তা দিছি তাৰ তথ্য সদনৰ এই পবিত্ৰ সদনত আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ইএম ডাঙৰীয়াই দাঙি ধৰিছে মই বিটিআৰ বাসী ৰাইজক চিউৰি কৈছোঁ বিটিআৰ বাসী ৰাইজক মই মানে হৃদয়ৰে মই আৱাজ দি কৈছোঁ মোৰ আৱাজ মোৰ কণ্ঠ আপোনালোকে শুনক মই কোনো ৰাজনীতি কৰা নাই মই কোনো এক্টিং কৰি কথা কোৱা নাই মই ৰাকেশ ব্ৰহ্ম মই মিছা কথা কৈ পেলাই বিটিআৰৰ ৰাইজক মই ভুল কথা নকওঁ ৰাজনীতিকটো বাদ দিয়ক সত্যটো ইয়াত দাঙি ধৰিছে কিমান লাখ মানুহক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাত্তা দিছে ইয়াত আপোনালোকে দেখা পাব 17 বছৰৰ এখন তালিকা তাত ৰেভিনিউ লিখা আছে বগৰীবাৰী তাত মাত্ৰ তেখেতসকলে 4টা মানুহক মাটিৰ পাত্তা দিছে 17 বছৰত ইমান লাজ লগা কথা পুৰিবলৈ লাজ লাগিছে এইখনত গোসাইগাঁও মাত্ৰ 14টা 17 বছৰত ভাওৰাগুৰি মাত্ৰ মানে তাত দিয়াই নাই শূন্য ভাওৰাগুৰি এজনকো দিয়া নাই 17 বছৰ ভাওৰাগুৰি বাসী ৰাইজ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানী পচা মাংসৰ কোম্পানী যদি অহাকালি বা পৰহি আপোনালোকৰ গাঁৱত অঞ্চলত যদি মাটিৰ পাত্তা কথা কৈ দিম বুলি মই কৈছোঁ আপোনালোকে তেখেতসকলক বহিবলৈ নিদিব তেনেধৰণৰ অভদ্ৰ মিছলীয়া ননসেন্স মানুহবিলাকক আপোনালোকে ওচৰ চাপাই নল'ব এই কাগজখন মিছা নহয় দথমাত দিছে মাত্ৰ 11 জনক 17 বছৰত কোকৰাঝাৰত দিছে মাত্ৰ 55 জনক চিটলিত দিছে 980 জনক বেংটলত দিছে মাত্ৰ 89 জনক বিজনীত দিছে মাত্ৰ 29 জনক তামুলপুৰত দিছে 173 মই আপোনালোকক এখন কাগজটো গটাই দিম আৰু বিটিআৰ বাসী ৰাইজে মোৰ ফোন নম্বৰত ফোন কৰি পেলাই সেই কাগজখন ল'ব পাৰিব চিৰাঙৰ ৰাইজ চিৰাঙৰ আমাৰ বড় ভাইসকলৰ বহু সময় দেখা পাওঁ আমি পাহাৰ ওচৰত গৈ পেলাই মাটিৰ বিটিআৰ চৰকাৰে মাটি এভেকশ্যন কৰি আছে বিটিআৰ চৰকাৰে খেদিবলৈ গৈ আছে মাটিৰ পাত্তা দিয়া নাই বুলি কৈ আছে তেখেতসকলে 17 বছৰত মাত্ৰ 1673 17 বছৰত মাত্ৰ 1673 মানুহক মাটিৰ পাত্তা দিছে ইমান লজ্জাজনক চি বুলি কৈছোঁ মই লাজ পাইছোঁ এই সময়ত তেখেতসকলে মানুহ হত্যা কৰাৰ আৰু মাটি কাঢ়ি লোৱাত জাতি এটা জাতিৰ লগত সংঘাত কৰাত পইচা কামোৱাত দুনিয়াৰ মহিলাবিলাকক পিকনিক খাবলৈ যাৱাত এই আটাইবিলাক কামবিলাক তেখেতসকলে কৰি আছিল মই লজ্জা পাইছোঁ মই বহুত লজ্জা পাইছোঁ যে এনেকুৱা এটা লিডাৰশ্বিপ তেখেতসকলে কৰিবলৈ পাৰে আনফালেদি আমাৰ চৰকাৰে 4 বছৰত আমাৰ পুৰা ইয়াতে থন্ন আছে আমাৰ
সদনৰ মজিয়াত পবিত্ৰ সদনৰ মজিয়াত আমি এলটমেণ্ট দিছোঁ আজিলৈকে 16,400 4 বছৰত আমি 16,400 আমি এলটমেণ্ট দিছোঁ আৰু মাটিৰ সেটেলমেণ্ট আমি কৰিছোঁ টোটেল বৈশুমতিয়ে হওক বা লেণ্ড মেলাই হওক 2,74,000 মানুহক আমি মাটিৰ সেটেলমেণ্ট দিছোঁ আৰু আমি মাটিৰ পাট্টা দিছোঁ 16,400 জনক সকলোৱে শুনক মোৰ কথা সকলোৱে শুনক বিটিয়াৰবাসী ৰাইজে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ ৰৌতাৰ পৰা শ্ৰীৰামপুৰলৈ শুনক এই মিছলীয়া বিলাকক আপোনালোকে আৰু গাঁৱত সোমাবলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব আপোনালোকে এই কাগজটো মোৰ পৰা লোৱা পাৰিব মই क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब सेन्ट्रेल इन्स्टिट्युट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ डिप्ल'मा BTech MTech बेचलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन डिप्ल'मा प्रग्रामाव दङ CE CSE ECE FPT, CAI आरो AMT BTech प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE MTech प्रग्रामाव दङ WRH, CSE, FET आरो GET Bachelor of Design आरो Master of Design आव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, Physics, Mathematics, Chemistry आरो HSS बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन डिप्ल'मा BTech आरो MTech नि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query 2025@cit.ac.in आव इमेल खालामहरनो हागोन बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन